वेलकम टू माय यूट्यूब चैनल अरूप कुमार नाथ ऑफिशियल। तो आज आमी खूब धुनिया लोकेशन एटात खूब सुंदर एटा गान एटा करिब ओलाइছো निहारिका मेधिर कण्ठत। চলাই নাই মাতি ভাল লাগিছে জ্বলিছে ফাইনালি জ্বলি গ'ল তো এবাৰ হিট গান ফাইনালি জ্বলি গ'ল এবাৰ হিট এই জ্বলাইছে রে রোদতে নাই कैमरा रेडी हमारे यहाँ अगरबत्ती उद्यापन चली अगरबत्ती उद्यापन चली नहीं नहीं पूरा मेकअप Ôi bà kia được. हमारा कैमरामैन रेडी ना एकदम रेडी धुनिया बटर আজি एकदम धुनिया बटर ঠান্ডা ঠান্ডা আমার হিরো রেডি বেস্ট ব্লগ ভালকে কৰিবা তথাপিও আমার মেকআপ চলি আছে ন একো নাই অলপ পিছত অটোমেটিকলি চেঞ্জ হৈ যাব ব্লগ মানে মেকিং আমার পিঙ্কি ভাই পুরা কৰি আছে ইমান ব্যস্ত পাই looks stay negative hello it looks so bad और चुली उठबो राइट जाम जामा आरो सो ओके रोलिंग बस 5 6 7 एक्शन पेन खन पिछे थे बस पहला दिया बस बस ओके काटो आइसु ये हमार ड्रोन ऑपरेटर रूपम रूपम केनेका লাগিছে ধুনিয়া সংগীত এটা অলপ প্ৰথম 2021 চনৰ প্ৰথম কাম ভাল হ'ব ভাল পৰিবেশ বুঝলা কিবা কব নেকি নাই নকম এতিয়া ओके जाम जम जम गो আমাৰ ইতিমধ্যে হৈ গ'ল শ্বুটিং ইয়াতে তো নিহাৰিকা কিবা কবা তুমি গানটোৰ বিষয়ে তাকে গানটো কম্পোজিশন ইজ এক্স বড়ো লুৰিছ দীপশিখা বৰা আৰু মই গাইছো ডিৰেকশ্যন কৰিছে আমাৰ অৰূপ দা বহুত ডিৰেকশ্যন কৰিছে লাইক তো সেই গানটো এতিয়া এক্টিং কৰিছে সকলোৱে চিনাকি নিৰূপম শইকীয়া তো সকলোৱে চিনি পায় তেওঁক তো গানটো চাগে ভেলেণ্টাইন্স ডেত আমি কি কৰি দিম ৰিলিজ কৰি দিম সকলোৱে গানটো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু আছে ओके थैंक यू আমাৰ এখেত মাক ৰোল কৰিছে খুব ধুনিয়া এক্টিং কৰিছে কিবা ক'ব বৰ ধুনিয়া গান এটাত অভিনয় কৰি আছো আপোনালোকে চাব লাইক কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱক শ্বেয়াৰ কৰিব আমি অতি শীঘ্ৰেই গানটো আপোনালোকৰ মাজলৈ উলিয়াই দিবলৈ চেষ্টা কৰিম এইখিনিয়ে নতুন বছৰৰ শুভেচ্ছা জনাম पंडित जी कैसे लगा ये बहुत सुंदर लगा ये थोड़ा पूजा कर रिलेटेड है अच्छा ये जो आप कर रहे हैं थोड़ा इसमें मतलब कि हमारे जो सनातन धर्म का प्रचार के लिए ओके थैंक यू आप कुछ बोलना चाहेंगे इस गाने के हमारे श्री चैतन्य गौड़ी मठ उसके टास्ट है गोकुल आश्रम और पीछे होने जा रहा है ग्वालपाड़ा धाम होने जा रहा है हाँ क्योंकि ये हमारे जो गुरु जी है इस जगत के नहीं है हाँ वो भगवान के धाम गोलोक से आए हैं हाँ इसलिए इसके धाम करने के लिए अभी डिस्कस चल रहे हैं इसलिए आप लोग को भी सहयोगिता होना चाहिए ओके थैंक यू आपको भी बहुत कृष्ण हरे कृष्ण ओके निरंजन আমাৰ এক্টৰ এখেত নিৰঞ্জন
নিৰুপম অ' চৰি বাৰে বাৰে তাৰ নামটো মোৰ মিষ্টেক হয় একচুৱেলি তুমি গানটোৰ বিষয়ে কিবা ক'বা গানটো বিৰাট ধুনীয়া আমি আধা অংশখিনি শ্বুট কৰিলোঁ আৰু ধুনীয়া লোকেশ্যন একচুৱেলি এইটো কৃষ্ণ মন্দিৰ এটা আৰু যিখিনি কৰিলোঁ অংশ সেইখিনি বিৰাট ধুনীয়া হৈছে আৰু গানটোও ধুনীয়া সেইটো বাবে আৰু যিহেতুকে মই অলৰেডি কৈছোঁ যে গোৱালপাৰা জেগাটোৱে মোক বিৰাট ভাল লাগিছে এতিয়া আহি পেলাই আৰু অলপ বাকী আছে আমি শ্বুট কৰি গৈ আছোঁ বতৰটো অলপ কেঁচাই হৈ আছে বাৰু যি কি নহওক যেতিয়া গানটো ওলাব মই আশা ৰাখিলোঁ যে মানুহে গানটো চাই ভাল পাব আৰু যেতিয়া গানটো ওলায় মোৰ লগত কাম কৰি কেনেকুৱা লাগিলে মোৰ লগত কাম কৰি ভাল লগা নাই একদম ধেমালি কৰিছোঁ বিৰাট ভাল লাগিছে কাম কৰি বিৰাট স্মুথলি কামখিনি গৈ আছে এতিয়া আমি ওলাই যাওঁ লোকেশ্যন পেকআপ হৈছে এইটো নেক্সট লোকেশ্যনলৈ যাওঁ তো যিয়েই নহওক যেতিয়াই গানটো ওলায় মই চাব শ্বেয়াৰ কৰিব আৰু লাইক কৰিব থেংক ইউ অ'কে এতিয়া আমাৰ মাজত আছে উত্তম কলিতা তেখেত কেমেৰাত আছে আমাৰ এখেত চৈতুৰা কনচেপ্ট ৰাইটিং মানে মাইণ্ড ব্লোয়িং মানে দিমাগ পায়া হে লাখকে এক বৰাবৰ তো গানটো আমাৰ কনচেপ্ট ধুনীয়াকৈ ওলাই দিছে কৈ আছে তো কিবা ক'ব নেকি গানটোৰ বিষয়ে গানটো ভণ্টিয়ে খুব ভাল গাইছে ভাল লাগিছে এইটো বছৰ প্ৰথম কাম অৰূপে বঢ়িয়া কাম কৰি আছে ভাল যোগাযোগ তেনেকৈ যোগাযোগৰ সূত্ৰতে ময়ো মানে এটা অংশ মোৰো কণ্ট্ৰিবিউশ্যন এটা আছে কাম কৰি ভাল লাগি আছে আৰু এনেকৈ অৰূপে ভাল কাম মানে ভাল চং আনিব মূৰ মাৰিব আমি মানে সুযোগ পাম এতিয়া মূৰটো য'তে ত'তে মাৰি থাকিলে নহ'ব প্ৰপাৰ প্লেচ এটা দিছে আৰু সেইকাৰণে চেষ্টা কৰিছোঁ অৰূপৰ লগত থাকি পেলাই একে গেট টুগেডাৰ হিচাপে ভাল এটা কাম কৰোঁ বুলি আশা কৰোঁ কামটো ভাল হ'ব এতিয়া আৰু প্ৰথম শ্বটটো আমাৰ মানে মন্দিৰত লৈছোঁ তো তেনেকৈ এটা সুভাষিক ঈশ্বৰৰ সুভাষিক লৈ পেলাই কামটো কৰিব লৈছোঁ পৰৱৰ্তী পৰ্যায়ত আপোনালোকৰ সহায় সহযোগিতা আমি কামনা কৰিম তেনেকৈ আৰু নতুনকৈ আকৌ নতুন প্ৰজেক্টত কাম কৰাৰ অনুপ্ৰেৰণা পাম বুলি আশা ৰাখিছোঁ এইখিনি এতিয়া গৈ থাকোঁ তেনেকৈ কাম কৰোঁ আৰু উত্তম দা কিবা ক'ব গানটোৰ বিষয়ে এইটো আৰু এটা মানে ভাল লগা লোকেশ্যন ইমান ধুনীয়া আমি এতিয়া শ্বট আৰম্ভ কৰিছোঁ আৰু বেছি দেৰি লাইন নাপাম আমি সোনকালে শেষ কৰিম এক মিনিট কামটো কৰি বহুত ধুনীয়া আজি নিহাৰিকা বহুত ধুনীয়া গান এটা গাইছে অৰূপৰ থ্ৰুদি মই গান এটা কৰিব আহিছোঁ এটি তাতে আকৌ নিজৰ ঠাই ইমান ধুনীয়া দেখিছেনে ইমান ধুনীয়া ব্ৰহ্মপুত্ৰৰ পাৰ কৈছোঁ চাগে আমাৰো ভাল হওক আপোনালোকৰো ভাল হওক আৰু গানটো চাব শ্বেয়াৰ কৰিব আশা Okay.